নমস্কাৰ, আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ। আজি দুপৰীয়াৰ ভাত সাজত লৈছোঁ এই খুদনা শাক, আলু দিছোঁ ইয়াত আৰু খুদনা শাক, এই দুৰুম ফুল, এইখিনি কণীৰ আমলেট, পাপৰ লৈছোঁ 3 পিচ আৰু দাইল লৈছোঁ। এতিয়া মই খাম, আপোনালোকে চাব। খুদনা শাক মাছ নিদিয়াতে ইমান সোৱাদ, মাছ দিলে যে দুৰুমবোৰ কাৰণে বহুত বঢ়িয়া হৈছে, একেবাৰে তিতা অলপ অলপ। খুদনা শাকৰ ৰেচিপিটো মোৰ ইউটিউব চেনেলত দি দিম, চাই ল'ব। কেনেকৈ বনালোঁ চাবচোন। মোৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগে, মোৰ ইউটিউব চেনেল নমস্কাৰ, এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ ফেচবুক পেজ নমস্কাৰ ফ'ল' কৰি দিব। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত।